মৰেল পুলিচ। মই প্ৰকৃতিৰ মৰমত জীয়াই আছো। সেউজীয়াবোৰত মই উটি ভাহি ফুৰো। প্ৰকৃতিৰ সুখত মই হাঁহো, প্ৰকৃতিৰ দুখত মই কান্দো। কেতিয়াবা প্ৰকৃতিৰ বিভৎস ৰূপ দেখিছো, খুবেই আতংকিত। কিন্তু দেখিছো তাতোতকৈ ভয়ানক মানুহ। মই কোনো ক্ৰিমিনেল নহয়। মই প্ৰকৃতি প্ৰেমিক। মই প্ৰকৃতিক ভাল পাওঁ। প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব আহিছোঁ। মোৰ গাত কোনো দুখ নাই। মই অসমৰে হয়। মই অসমীয়া। দাদা, মই জ্যোতি। হা? কি হৈছে তোৰ? কালিৰ পৰা একো এটা খোৱাও নাই, বাহিৰলৈ ওলোৱা নাই। কি হৈছে তোৰ? তইনো বুজি। মই বহুত ভাল পাওঁ প্ৰকৃতিৰ সেউজীয়াবোৰ। মই মোৰ সুখৰ সৈতে বিচাৰি পাওঁ। যা নহ'লে ওলাই। এনেদৰে নিজকে কিয় অত্যাচাৰ কৰি আছ? নোৱাৰি। প্ৰতিটো খোজত ভয়। আহে মৃত্যুৰ শংকি। ৰৈ থাকে পশুৰূপী দানৱ, মৰেল পুলিচৰ তাণ্ডৱ। ই বহুত বেছি ভয়ানক। কথাটো হওঁতে হয়, কিন্তু এনেদৰে নোখোৱা নোবোৱাকৈ ভিতৰত সোমাই থাকি নিজে নিজৰ ওপৰত অত্যাচাৰ চলাই থাকিলে আনচা জানো কিবা বিচাৰি পাবি? তই ক, মৰেল পুলিচৰ বিৰুদ্ধে মোৰ সৈতে তই থিয় হবি? মই কিয়? দেশৰ প্ৰত্যেকজন সচেতন ব্যক্তিৰ আমাৰ লগত থিয় হ'ব। চৰকাৰ আমাৰ লগত থাকিব। মাথো এই লজ্জাজনক মানসিকতাৰ নাশ কৰাৰ হেতুকে আমি নতুন পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তেনেহ'লে ময়ো উৎসৰ্গা কৰিলোঁ মোৰ অনাগত জীৱন এই নিজ মানসিকতাৰ বিৰুদ্ধে। মৰেল